সময় এটা বাজিছে আৰু মই যেতিয়া কামৰ পৰা আহোঁ, অহাৰ পিছত জুবিন দাৰ কথা অকমান অলপ ভাবি থাকোঁ যে কোনোবাই জুবিন দাৰ ফটো কোনোবাই বেয়া কৰিছে নেকি, জুবিন দাই কষ্ট পাইছে নেকি, প্ৰত্যেকটো বস্তু ভাবি থাকোঁ। কিন্তু আজি অকণ ব্যতিক্ৰম, যিটো ভাবি আছিলোঁ বহুত মানুহে মই স্ক্ৰীণত লগাই দিছোঁ। জুবিন দাৰ কি কৰিছিলে, জুবিন দাৰ ফটো চিপছৰ পেকেটৰ ওপৰত ৰাখিছিলে আৰু সেই ৰখাৰ ওপৰত ভাবিছিলোঁ যে কাইলৈ ভিডিঅ' এটা বনাম। কিন্তু কথাখিনি ভাবি মই বাহিৰৰ পৰা ভিতৰ সোমাওঁতে এই চৰাইজনী আহি মোৰ গাত পৰিলে। আৰু এখন ফটো লগাই দিম, ভগৱানৰ ওচৰত গৈ সেই চৰাইজনী গৈ ভগৱানৰ ওচৰত গৈ ৰখি গ'ল। আৰু এতিয়া মোৰ হাতৰ ওচৰত আছে, এতিয়া মই পঠাইছো নাযায়। কিন্তু এটা সঁচা কথা, প্ৰত্যেকটো মুহূৰ্তত, প্ৰত্যেকটো ছেকেণ্ডত জুবিন দাক লৈ পেলাই বহুতখিনি চিন্তা কৰিছোঁ। যদি সঁচা অৰ্থত যদি আছো, সদায় মাত মাতি যাম জুবিন দাৰ পক্ষত। কিন্তু এই চৰাইজনীয়ে আজি প্ৰমাণ কৰি দিলে, যিহেতু বহুত ভাবি থাকো, দিনে নিশা ভাবি থাকো। অহা 19 তাৰিখৰ পৰা মোৰ চকুত টোপনি নাই, হয়তো ৰাতিপুৱা 2টা 3টা চাইতে অকল ভাবি থাকো। ভাবি থাকোতে কিবা হৈ গৈছো। ড্ৰাইভিং কৰি থাকো যদিও ভাবি থাকো। কিন্তু আজি হঠাতে এই চৰাইজনী আহিলে। ভাবি আছিলো, বাহিৰতে বহি পেলাই চাই আছিলো, চিপছৰ পেকেটত জুবিন দাৰ ফটো লগাই আছে। কিন্তু মই ভাবিলো কি যে ভিডিঅ' এটা বনাম কাইলে। কিন্তু কথাষাৰ ভাবি মই ভিতৰ নোসোমাওতে চৰাইজনী মোৰ গাতে লাগি গ'ল। কিন্তু এতিয়া চৰাইগৰাকী নাযায়, চাওকচোন কিমান ধুনীয়া, চাওক চৰাইগৰাকী কেতিয়াও নাযায়, চাওক কেতিয়াও নাযায়, দেখিছেনে? বেয়া লাগিছে। তেওঁ বহুত আশা আছিলে, এই আশাখিনি কেতিয়াও মাৰি পেলাব